all the self-help books, all the motivational books, the inspirational tools that you can buy, the bottom line in them is, do the work. Once you get through all the pages and all the rules and all the principles and all the formats and all the plans and all the templates, it comes down to that. Do the fucking work. And sometimes the only way to go about doing the work is get fucking raw and get fucking intense. Get angry and aggressive and make it fucking happen for yourself. Your life. Good morning everyone. I hope আপোনালোক ভালে আছে চাগে আজিতো কম্পিটিশন ডে বহুত আজিতো আৰু অৱস্থা বেয়া মৰ্নিং 3:30 মানতে হাৰ পাই গলো কি হল মানে মোৰ ভাগৰ পেটৰ কম্পিটিশনটো ইমানটা ঠিক হৈ থকা নাই লাষ্ট মানে একদিন মই অলপ বাহিৰত ঘূৰি ফুৰা হৈছিল কিছুমান মই ঘূৰি ফুৰিছিলো সো বাহিৰতে খোৱা বোৱা হৈছিল সো অলপ পেটৰ কণ্ডিশনটো ইমানটা ঠিক হৈ থকা নাই এতিয়া অলপ ভাল পাইছো মেডিসিন ললো এতিয়া আৰু বেছি টাইম নাই ওলাই যামি এতিয়াটো 8:30 হলেই অলপ পিছত বিটুটা আহিব আৰু আজি কম্পিটিশনত মই 74 ক্যাটাগৰীত খেলিম আমাৰ জিমৰে বিটুটাও আছে বিটুটাও 74 ক্যাটাগৰীতে সো কি হ'ব ধৰিব পৰা নাই কম্পিটিশনটো চাগে অলপ টাফ হ'বই কাৰণ বিটুটাটো বহুত হাৰ্ড প্ৰেক্টিস কৰি আছে মোৰটো ওট বিগ আকৌ আজি এই অৱস্থা নাই কি হয় তাত দেখা যাব ঠিক আছে বস্তুখিনি গোটেইখিনি এটো বেগটোতে পেক হৈ গল খালি এডাল বেলডাল হোমা নাই আৰু খোৱা বস্তু অলপ ল'বলগীয়া আছে সেইখিনি চাগে বেলেগ এটা বেগতে লৈ ল'ব লাগিব এয়া এতিয়া 10:30 বাজিব হ'ল ঘৰৰ পৰা ওলাই আহিছো এয়া পাৰ্থ প্ৰিপাৰেচন কেনেকুৱা এই চলি আছে আৰু কি হয় এতিয়া তুমি কোনটো ক্যাটাগৰী 59 জুনিয়ৰ 11টা আচ্ছা মজা এফালে বিকি আহিটা মাৰি দিয়া ভালকে মই নেহে আইছো আৰু দেই একো নাই এবাৰ চাই লোৱা নেক্সট টাইম খেলিবা আৰু ঠিক আছে একেবাৰে ভেনুত লগ পাই আছো এতিয়া মই ৱেট দি আহিলো এতিয়া মোৰ ভাগৰ বডি ৱেট লাইছে 71 মই এতিয়া 74 ক্যাটাগৰীত এটেম্প কৰিম ৱেট দি আহি মানে এতিয়া এয়া মিল অলপ লৈ লৈছো তাৰপিছত এতিয়া হৈ আছে জুনিয়ৰ গাৰ্লছৰ হৈ আছে চলে গাৰ্লছ সবৰে সিনিয়ৰ জুনিয়ৰ সবৰে একেলগতে হৈ আছে গাৰ্লছৰ বেছি নাই হেতু কাৰণে তাৰ পিছতে আমাৰ ষ্টাৰ্ট হ'ব তাৰ আগতে A few moments later. Finally 145 লৈকে warm up কৰিলো এতিয়া ইনিশিয়াল লৈছো 150 আৰু এই দুজন ওলাইছে এজন গুৱাহাটীৰ পৰা এজন ডিব্ৰুগড়ৰ পৰা এতিয়া সাপোৰ্টাৰ হেল্প কৰিব লাগিব থ্যাংক ইউ Next repair Ribu Saga, please get ready for immediate calls. Followed by Manoj Hazarika. Present left by Akash Jyotiba, carrying his path at 150 kg. Stop! Break! Present lifter Akash Jyotiba, ball at 155 kg, carrying a second attempt. Representing State Chief. Next lifter, Rakesh Singh, please get ready for immediate call, followed by Basant Bora. Squat. Up. Bora. Up. Down. Red. Report class, please. Report class, Rajesh Table. Debo, Pindas. Present
positive for another 157.5 kg, trying his for a final attempt. Representing his championship. Is it? Next lift of action to compete. Start. স্কট লাষ্ট এটেম্প 157 লৈকে ট্ৰাই কৰিলোঁ ধুনীয়াকৈ গৈছে এতিয়া বেঞ্চ আছে বেঞ্চৰ কাৰণে ৱাৰ্ম আপ কৰোঁগৈ তোমাৰ কথা কৈ দিম মোৰ আৰু কি ক'ম আৰু 125 যেন তেনে এবাৰ মাৰিলোঁ তাৰপিছত দুটা কণ্টিনিউৱাছ ফেইল 170 একো নাই ঠিকে আছে এতিয়া ষ্টেটৰ কাৰণে আকৌ এতিয়া বেঞ্চ আছে বেঞ্চৰ কাৰণে ৱাৰ্ম আপ কৰোঁগৈ চিয়'ৰ ব'লা তাকে যা কিমান লাগে ট্ৰাই কৰিলে 170 Start. Press. Right. Press. বঢ়িয়া গৈ আছে Right. Good lift. Start. কোৱা কিবা বেঞ্চ ফাৰ্ষ্ট এটেম্প ল'লোঁ 90 তাৰপিছত ল'লোঁ 92.5 লাষ্ট এটেম্প লৈছিলোঁ 95 এতিয়া কি হ'ব 95 দেখোন নগ'ল মোৰ লগত এতিয়া আছে ডেডলিফ্টৰ কাৰণে ৱাৰ্ম আপ কৰিবলৈ টাইমেই পোৱা নাই তেনেকৈ এটা বেঞ্চ ৰেষ্ট মাৰি আছে সেইটো কাৰণে অকণ প্ৰব্লেম হৈ গৈছে এতিয়া ডেডলিফ্টৰ কাৰণে ৱাৰ্ম আপ কৰিবলৈ তাৰপিছত অকল মানে বেঞ্চ প্ৰেছত মানে কি হ'ল ৰিষ্টত লাগিলে আৰু কঁকালততো স্কট মাৰোঁতে লাগিয়ে গ'ল গতিকে এতিয়া চাওঁ ডেডলিফ্টটো এতিয়া কি হয় ডেডলিফ্টতো বেণ্ড বাজিয়ে আছে 150 ফাৰ্ষ্ট এটেম্প দি থৈছে চাই লওঁ কি হয় 150 যদি যায় তেতিয়া 5 বা 10 বহাম আৰু যিমানবোৰ ক'লে ন চব বাহানা এনেই বাহানা কাটি দিব নহয় চাগে এডিটিঙত নাই কাটি নিবা আকৌ দেই চব দিব লাগিব আকৌ নাই এডিটিং কৰি কাটি নিদিওঁ যিটো মোৰ লগত হৈ আছে মই সেইটোৱে কৈছোঁ একো মিছা কথা কোৱা নাই মোৰ যিখিনি প্ৰব্লেম হৈ আছে অলৰেডি ইমান দিনৰ পাছতো মই কৈয়ে আছোঁ চাই লওঁ আজি কিমানলৈকে যায় ডেডলিফ্টৰ ৱাৰ্ম আপ কৰা হৈ গ'ল 150 লৈছিলোঁ এতিয়া কি হ'ব এতিয়া কমাই দিলোঁ 10 কেজি কমালোঁ এতিয়া 140 লৈছোঁ চাই লওঁ কি হয় বহুত বেণ্ড বাজি গৈছে বহুত ভোকো লাগিছেগৈ সেইটো কাৰণে কমাই থৈ আহিলোঁ চাই লওঁ কিমানলৈকে এটেম্প কৰিব পাৰোঁ পানী বটলটো কি কৰিছে উলিয়াই নাপাম আকাশজ্যোতি বৰা 74 কেজি সেকেন্ড পজিশন আৰু মনোজ হাজৰিকা 83 কেজি ফাৰ্ষ্ট পজিশন Oh. 74 কেজি ফাৰ্ষ্ট পজিশন বাসৱ বৰা ফাইনেলি এতিয়া প্ৰাইজ দিয়া হৈ গ'ল এতিয়া মেডেল দিছে অলপ পিছত আকৌ চাৰ্টিফিকেট দিব আৰু এতিয়া এয়া 66ত গ'ল পাৰ্টিটো দি দিবা সোনকালে মই 74 ছেকেণ্ড বাকী বিটুটা 74 গ'ল বাকী চাই থাকক আৰু বহুতখিনিয়ে আছে এতিয়া গাৰ্লছৰ দিবলৈ আছে আমাৰ বয়জৰ হৈছেগৈ প্ৰায় এতিয়া আকৌ ষ্ট্ৰং মেন দিবলৈ আছে চ' ফাইনেলি থাৰ্ড টাইমৰ কাৰণে মই ষ্ট্ৰংমেন পালোঁ ছিনিয়ৰ কেটেগৰী আৰু এবাৰ থাৰ্ড টাইম হ'ব আৰু বছৰটোৰ আৰম্ভণি বহুত ভাল লাগিছে মানে এনেকুৱা এটা আৰম্ভণি হ'ব বুলি ভবা নাছিলোঁ কিন্তু বহুত দিনৰ কষ্ট সোমাই আছে বহুত দিনৰ পৰা কষ্ট কৰি আছিলোঁ এইটো কাৰণে চ' ষ্ট্ৰংমেনটো পালোঁ আৰু কেটেগৰীত ফাৰ্ষ্ট পালোঁ ত' নেক্সট চাই থাকক ষ্টেটত কৰিব পাৰোঁ চ' বহুত ভাল লাগিছে পাৰ্টি লাগিব পাৰ্টি হ'ব বাৰু বহুত ভাল লাগিছে এতিয়া ষ্ট্ৰংমেনটো পাই ফাইনেলি এতিয়া ঘৰ আহি পাই গ'লেহি বহুত ভাগৰ লাগি আহিছে বহুতেই ভাল লাগিলে আজি খেলখন খেলি খালি মোৰ ভাগৰ বেক পেইনটোৱে বহুত দিগদাৰ কৰি দিলে ডেডলিফ্টটো যিমান ভাবিছিলোঁ সেইটোও হৈ গ'লগৈ আগতে মৰাটোতো দূৰৰে কথা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ